নমস্কাৰ, সুপ্ৰভাত। মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোৱে আপোনালোক সকলোকে অলপ হ'লেও উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। মই আচলতে আজি মুখখনত মই প্ৰায়ে ব্যৱহাৰ কৰোঁ আৰু মুখত ব্যৱহাৰ কৰোঁ কিছুমান ঘৰুৱা সামগ্ৰী। কি ঘৰুৱা সামগ্ৰী মই বেছিভাগ ব্যৱহাৰ কৰোঁ আপোনালোক সকলোকে জনাম। আৰু এইখিনিতে কওঁ, যদি আপোনালোকে তেনেকুৱা কিছুমান সামগ্ৰী ঘৰতে ব্যৱহাৰ কৰিছে তেনেহ'লে কমেণ্ট কৰি মোক জনাব। আৰু আজি মই আপোনালোকক দেখাই যাম যে মই বেছিকৈ কি ব্যৱহাৰ কৰোঁ। ই মোক আমনি কৰি থাকে সদায়। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কৰিব। আৰু যদি আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাবলৈ আগ্ৰহী তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উপকৃত কৰিব। কি হৈছে, ইয়াৰ পৰা আৰু শান্তি নাই, মই এটা ভিডিঅ' ভালকৈ বনাব নোৱাৰোঁ। কি লাগে কেইটুকুৰামান হালধি, ঘৰৰে হালধি মই খান্দি আনি ধুনীয়াকৈ গুচাই এয়া পিচি আছোঁ। খুব মিহি কৰি পিচিছোঁ। আপোনালোকে যদি ভাবে ইয়াৰ ৰসখিনি দিব পাৰে আৰু নহ'লে খুব মিহি কৰি পিচি এই গোটেইখিনি ব্যৱহাৰ কৰিব পাৰে। মই গোটেইখিনি ব্যৱহাৰ কৰিছোঁ। ইয়াতে 2 চামুচ দৈ আৰু সেই পিচি থোৱা হালধিখিনি। আপোনালোকক মই কৈ থৈছোঁ যে ইয়াত ৰসো ব্যৱহাৰ কৰিব পাৰে, নহ'লে পিচি থোৱা গোটেই হালধিখিনি দি দিব পাৰে। তাৰপিছত অলপ বেছিকৈ ডাঠ হৈ থকা দেখি মই ভাবিলোঁ মুখত লগাব পৰাকৈ অকণমান গাখীৰ এচামুচ দি ল'লোঁ আৰু ভালকৈ মুখখন ধুই আহি মচি লৈ ধুনীয়াকৈ এনেকৈ লগাই ল'লোঁ। লাহে লাহেকৈ গোটেই মুখখনতে এনেকৈ পিচি থোৱা হালধি আৰু দৈ আৰু হালধিখিনি ধুনীয়াকৈ এনেকৈ লগাই ল'লোঁ। চেলাউৰিত লগোৱা নাই, কাৰণ হালধি চেলাউৰিত লগাব নালাগেই। হালধি থকাৰ কাৰণে বহুত ধুনীয়াকৈ এনেকৈ লাহে লাহে চবতে লগাই ল'লোঁ। ইয়াৰ পিছত অকণমান ৰখিবৰ কাৰণে অলপমান এপাক মাৰি ঘূৰি আহিলোঁ আৰু মাকো অলপমান হালধি লগাই দিলোঁ গালত। তাৰপিছত এয়া দেখিছে হালধিখিনি অলপ শুকাই গৈছে। তাৰপিছত মই ধুনীয়াকৈ ঠাণ্ডা পানীৰে মই মুখখন ভালকৈ ধুই পেলালোঁ। ধোৱাৰ পিছত এয়া চাব পাৰে এটা ধুনীয়া গ্ল' আহি পৰিছে মুখত। এয়া চাওকচোন কিমান ভাল লাগিছে। কাপোৰেৰে মুচি ল'লোঁ, এটা ধুনীয়া চাইন আহি যায়। খুব ভাল লাগিছে।